নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি বনাব লৈছোঁ এবিধ পিঠা, যিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। পোনপ্ৰথমে মই ইয়াত দিম চুজি। চাই লওক, চুজি 2 কাপ দিম। এইটো আচলতে টান পিঠা বুলিও ক'ব পাৰে, নহ'বা যাৰ যি মন বিস্কুট পিঠাও ক'ব পাৰে। মোৰ মায়ে বনায়, যাৰ পৰা মই শিকি পেলাই বনাব লৈছোঁ। এয়া চুজি 2 কাপ দিলোঁ। তাৰপাছত ময়দাও চেম তেনেকৈ সমান পৰিমাণৰ 2 কাপ দিম। চাই থাকক। ময়দা 2 কাপ দিলোঁ। তাৰপাছত এতিয়া ইয়াত চেনি দিম। চেনিটো মানে আপোনাৰ এটা নিজৰ আন্দাজত দিব লাগিব, মানে এতিয়া যিমান দৰকাৰ আপুনি 1 কাপ দি পেলাই মই মঠি চাম কিমান কেনেকুৱা। চেনিটো হাতত যদি লাগে তেতিয়াহ'লে নিদিওঁ, যদি নালাগে তেতিয়াহ'লে আকৌ অকণমান দিম। সেই তেনেকুৱা, সেই জোখটো আপোনালোকে নিজে চাই ল'ব লাগিব। এতিয়া মই মঠি চাওঁতে অনুমান কৰিছোঁ অকণমান আৰু প্ৰয়োজন হৈছে, তো মই আকৌ অকণমান চেনি তাত দি দিম। আকৌ অকণমান চেনি দি দিলোঁ। দি পেলাই আকৌ এইটো গোটেইটো ভালদৰে মঠি ল'ম। মঠি হোৱাৰ পিছত এতিয়া মই তাত অকণমান ৰিফাইন দিম। মানে ৰিফাইনটো এনেকুৱাকৈ দিব লাগিব যেন মানে আপুনি যে ৰিফাইনখিনি দি পেলাই ভালদৰে আমি আটা ৰুটি বনালে যেনেকৈ মঠোঁ তেনেকৈ মঠিব লাগিব। মানে এনেকুৱাকৈ চাব লাগিব আমি ৰিফাইনেৰে বস্তুটো মোহাওঁতে যেন হাততে লাডু টাইপ হৈছে, তেতিয়া ভালদৰে হৈ যায়। ভালদৰে মই মঠি ল'ম। মঠি চাওক হাতৰ মুঠিত এনেকৈ লাডু টাইপ মানে হৈ ভাঙি যোৱা নিচিনা হ'ব লাগে। সেইটো তেনেকেই হৈ গৈছে। তো ইয়াৰ পিছত এতিয়া মই ইয়াত কুহুমীয়া গৰম পানী লৈ পেলাই তাক ভালদৰে আটা মঠাৰ দৰে, ৰুটি বনাবলৈ আটা মঠাৰ দৰে মঠিম। পানীটো খুব কম পৰিমাণে লাহে লাহে অকণকৈ দিব লাগিব। আচলতে আজি মোৰ অলপ বেয়াই হ'ল বনাওঁতে, মানে কি পানীটো অলপ সৰহে হৈ গ'ল। ছোৱালীৰ লগত লাগি থাকোঁতে একদম লৰালৰি কৰাৰ নিচিনা আৰু। তো এনেদৰে মঠিলোঁ। মঠি পেলাই এইখিনি আমি হেৰি কৰিব লাগিব, অলপ টাইম প্ৰায় ঢাকি পেলাই থৈ দিব লাগিব। প্ৰায় আধা ঘণ্টামান ধৰি লওক বা 15 মিনিটমান থৈ দিলোঁ। কিন্তু মোৰ বহুত টাইমেই হৈ গ'ল থৈ দিয়া, কাৰণ মই ইয়াৰ পিছত এতিয়া মানে ছোৱালীৰ চুলি কাটিব লাগে। তাইৰ চুলিখিনি বৰ বেয়া হৈ গৈছে, তো চুলিখিনি কাটিম এতিয়া তাইৰ। দেখাই দিম দেই চুলি কাটিছোঁ বুলি, দেখাই দিম দেই। ইয়াত উৰি উৰি যাব নহ'লে কিবা এখন আনক। পলিথিনটোৱে ভাল আছে। 5 কেইডালে কাটিম, বেছিকৈ চুটি কৰি নিদিওঁ। চোৱা এইজনী কোন? এইজনী কোন? এইকেইটা সেইখন লাগিব। তোমাৰ কেঁচিখন আছিলে নহয়, কি কৰিলা? তোমাৰ কেঁচিখন আছিলে নহয়, কি কৰিলা? এই আছে, তোমাৰ কেঁচিখন আছে, আছে। এই নাই নহয়, আছে, আছে, আছে। নাই নহয়। কেনেকৈ চুলি কাটিম এতিয়া আমি? তলটো লিংলিঙাকৈ দীঘল হৈ গৈছিলে, বৰ বেয়া দেখিছিলে তাই। ওপৰফালে পাত খাই থাকক। বহি থাকা শান্তিত বহি থাকা। চুলি কাটিম দেই, কাণ কাটি যাব দেই। ৰ'বা নুঠিবা। এই মোবাইলটো চাই থাকাচোন, কেনেকৈ কাটিছোঁ চোৱা, কেনেকৈ কাটিছোঁ। কিচিক কিচিক। চোলাকেইটা দিগদাৰ হয়, লাগি ধৰে চোলাত। সোমাই যায় একদম জোকাৰি লৈ তাৰপৰা ধুবলৈহে যায়, নাযায় নহয়, নাযায় জোকাৰি।
কেইডাল কাটি কাটি দিওঁ বাকী থাক আকৌ দীঘললৈ কাটিম তুমি বিকিব পাৰিম ন ধুনু চুলি বিকি পেলাই কি ল'ম মগ এটা ল'ম আৰু ন মগ এটা দিব নাই বাৰু বহা কোনটো মহে ক'ত খালা এটাক দেখাই দিয়াচোন ধূপ পালে কোনখিন এইখিন ধূপ পালা কোনটো মই যদি কোন চাচোন মোবাইলত কোন ওলাইছে যদি কোন কাণখন ওলালে গৰম নালাগে চা অকণমান কাণখন উলিয়াই দিওঁ চুলি কাটোতে বাৰু ইমান বিশেষ আমনি নকৰিলে এয়া তাৰপিছৰ ফটো ভিডিঅ' কৰিব নিদিলে আৰু যেনেকৈহে আছিল তাইক তাৰপৰা গা পা ধুৱাই কৰি দিলোঁ দি পেলাই ময়ো কাপোৰ কানি সলাই ল'লোঁ যিহেতু চুলি কাটিছোঁ ন তো তাৰপিছত এয়া চাওক পিঠাটো এনেকৈ মানে আমাৰ মঠি থোৱা আমাৰ ময়দা চুজিখিনি এইখিনি মই এনেকৈ উলিয়াই ল'লোঁ লৈ মানে এতিয়া ধৰি লওক আটাৰ যেনেকৈ গুলি এটা কৰি লওঁ সৰু সৰু লাডু এটা তেনেকুৱা টাইপ কৰি ল'ম আৰু কৰি তাৰপিছত আপোনালোকৰ কথা যদি কিবা চেপাৰ থাকে আপোনালোকে সেয়াৰ সহায়ত চেপ দিব পাৰে আৰু নহ'লে আপুনি হাতেৰেও মই হাতেৰে কৰিম যিহেতু ছোৱালীৰ কাৰণে জল্দি কৰিব লগা হৈছে লৰালৰি খুব তো মই হাতেৰে এনেই জাষ্ট এনেই বনাইছোঁ আৰু ঘৰতে খাবৰ কাৰণে বুলিও নহয় একচুৱেলি আমাৰ নেক্সট ডে হেৰি আছে ঘৰত নাম এষাৰ পতা হ'ব নাম এষাৰ গোৱাওঁ বুলি ভাবিছোঁ তো তাৰ কাৰণেও যাতে ভকতসকলেও চাহ খাবলৈ এটা দুটা দিব পাৰোঁ বুলি মা ক'লে বনাই দিয়া বুলি চ' বনালোঁ আৰু তো কাইলৈ নিশ্চয় আপোনালোকক নামৰ ভিডিঅ' নিশ্চয় দেখুৱাম চাই থাকিব ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এয়া চাওক এনেদৰে বনাই ল'লোঁ এটা নিজৰ চেপত তাৰপৰা কেৰাহীখন বহাই দিলোঁ বহাই দি ছোৱালীক কোচত কৰি বনাব লগা হৈছে আৰু কেনেকৈ খাম উপায় নাই আৰু ছোৱালীক লৈ বনাব লগা আছে তাই এতিয়া আইতাক বজাৰলৈ গ'ল এতিয়া ননামাই হ'ল কোচৰ পৰা আৰু কোচৰ পৰা এৰিলে একদম গৈ কোনোবাখিনি পাবগৈ দুষ্ট নকৰিবা আমি কেনেকৈ পিঠা বনাইছোঁ দেখাই দিম দেই এয়া তেলত বহাই দিছোঁ এনেকৈ তেলটো অকণ সৰহকৈ দিব লাগিব তেতিয়াহে আপোনাৰ পিঠাকেইটা ভালকৈ হ'ব আৰু কম পৰিমাণে দিব লাগিব যাতে তেলত ডুব যায় আৰু গেছটো একদম চিমত দি পেলাই বনাব লাগিব আপোনাৰ তুমি দুষ্ট কৰিছিলা নেকি দুষ্ট লৰা লাগিছে চুলিকেইডাল কাটি দিলোঁ বুলি হয় নাই আজি তাই চুলিকেইডালো কাটি দিলোঁ লৰা লাগিছে মামা চুমা এটা দি দিয়ে অঁ থেংক ইউ লৰা লাগিছে ন তোমাৰ চুলি ক'লে দেখাই দিয়াচোন চুলি এয়া মা কাটি দিলে হয় নাই হয়দা আমি পিঠা ক'ত বনাইছোঁ পিঠা সেয়া খাবানে অঁ সেনেকৈ খাবা সেনেকৈ খাম দেই তাৰপিছত এয়া চাওক হৈ গ'ল অকণমান ৰংটো বেয়াই হ'ল আজি কাৰণ ছোৱালীক কোচত লৈ বনালোঁ দেখিছেই নহয় আপোনালোকক মই ভাঙি পেলাই দেখুৱাইছোঁ এটা চাওক এইদৰে একেবাৰে নিমজ হয় খাবলৈ আৰু আপোনাৰ যিমান দিনেই ষ্ট'ৰ কৰি ৰাখিব পাৰে সিমান দিনেই থাকি যায় কাৰণ এইটো আমি ৰিফাইনত ভাজোঁ যিহেতু এইটো বহুত দিনলৈয়ে ভালে থাকে পিঠাকেইটা দেৰি নগ'লে হয় অকণমান বেছি ৰঙা দেখিছে নহয় উপায় নাই ছোৱালী শুই গ'ল দেখিছে নহয় তেনেকৈ তাইক লৈ পেলাই বনালোঁ কাৰণ মানে কিয় গেছটো অফ কৰিবলৈ মন নগ'ল এই প্ৰায় 10 মিনিটমান হৈছে কি নাই হোৱা তাই তেনেকুৱাতে শুইছে তো আকৌ এবাৰ গেছটো অফ কৰিবলৈ মন নগ'ল আৰু কাৰণ অফ কৰি আকৌ এবাৰ জ্বলাব আকৌ এবাৰ সেই 4-5টা পিঠা থৈ দিবলৈ মন নগ'ল তেনেকৈ তাইক লৈ পেলাই বনালোঁ সেইকাৰণে আপোনালোকক ভিডিঅ' কৰি একচুৱেলি দেখুওৱা নহ'ল
আৰু তাই বহুত উৎপাত কৰে, সেইকাৰণে মানে তাইক চামিনে পিঠাই বনাম, তাইক লৈ পেলাই বনাই থাকিলোঁ, এনেকুৱা নিচিনা ক'লেও বেয়া নহ'ব, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। বিশেষকৈ মানে মা বজাৰলৈ গ'ল, সেইটো কাৰণে মানে উপায় নাই, অকলে তাইক ৰাখিবও লগা হৈছে যে ভিডিঅ' কৰা নহ'ল। তো ঠিক আছে তেতিয়াহ'লে তাইক এতিয়া খুৱাই দিওঁগৈ। কেনেকুৱা লাগিল জনাব ভিডিঅ'টো চাই, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতু মোৰ চেনেলটো নতুন, তো আপোনালোকৰ আশীৰ্বাদ বিশেষকৈ দৰকাৰ। তো ঠিক আছে তেতিয়াহ'লে আজিলৈ নমস্কাৰ, বাই বাই।